তো গাইছ আমি তললৈ নামি গৈছোঁ। এই গাইছ চাওক বৰষুণ যিহেতু পুৰা পানী পানী হৈ গৈছে চাওক। তো গাইছ আৰু আপোনালোকক দেখাম পুৰা এসপ্তাহমান বৰষুণ নেৰানেপেৰাকৈ পৰি আছে। তো গাইছ সকলোতে পানী পানী হৈ গৈছে। তো এয়া চাওক গাইছ চাওক পানী পানী পানী। তো গাইছ এয়া চাওক মাছ মাছ মাছ। এয়া চাওক আমি ছাতি লৈ মাছ ধৰিম এতিয়া। দেখিছে গাইছ মাছ মাছ দেখা পাইছে গাইছ। কেতিয়াবা এনেকৈ মাছ মৰা দেখিছেনে বাৰু আপোনালোকে? চাওক গাইছ কেনেকৈ মাছ ধৰিছোঁ গাইছ। ইফালে এয়া চাওক মাছ জাপ মাৰি আছে। মাছ জাপ মাৰি আছে গাইছ। এইবিলাক চাওক গাইছ দেখা পাইছে তেনেকৈ মাছ কেনেকৈ কিমান জাপ মাৰিছে। এয়া ছাতিত ধৰি আছে মাছ গাইছ। আৰু ইফালে মাছ পুৰা আগলৈ গৈ আছে। ইফালে ইমান নাই বাৰু গাইছ। ইফালে পানী আহি আছে ন, তো পানী আহিলে মাছবিলাক ওপৰলৈ উঠিব বিচাৰে। তো ইয়াতে যিহেতু বেছিকৈ পৰি আছে তো বহুত মাছ জাপ মাৰি আছে। ইয়াত চাওক আপোনালোকে নিশ্চয় দেখিছে। চাওক 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 গাইছ চাওক মাছ মাছ মাৰিছোঁ। এয়া আমি পলিথিন লৈ আহিছোঁ বৰ্তমান ডাঙৰ মাছ। চব মোৱা মাছ। এয়া সকলো মোৱা মাছ হয় এইবিলাক। তো ছাতিয়ে মাছ মৰা দেখিছেনে কেতিয়াবা আপোনালোকে? এয়া চাওক আমি ছাতিয়ে মাছ মাৰিছোঁ। আমিও দেখা নাছিলোঁ। তথাপিও পলিথিন এটা লৈ আহিছিলোঁ। মাছ পাওঁ নে নাপাওঁ ঠিক নাই বুলি ভাবিছিলোঁ, কিন্তু ইয়াত আহি গম পালোঁ যে মাছ সঁচাকৈ মাছ জাপ মাৰি আছে। এয়া চাওক কিমান ধুনীয়া মাছ। এয়া গাইছ বহুত ভাল লাগিছে। তো ইফালেতো তামাম মাছ জাপ মাৰি আছে। এয়া চাওক আমি মাছ মাৰি আছোঁ। চাওক আমি কেনেকৈ মাছ মাৰিছোঁ। তো আপোনালোকে এনেকৈ মাছ মাৰি পাৰিছে ভিডিঅ'টো কমেণ্ট কৰি জনাব নিশ্চয়। তো ইয়াতে বহুত মাছেই মাছ। তো আপোনালোকে যি মাছ খাব মন যায় তো সেয়াকৈ খাব পাৰিব। তো ডাঙৰ মাছ খাওঁ বুলি ক'লে ডাঙৰ মাছ খাব পাৰিব, সৰু মাছ খাওঁ বুলি ক'লে সৰু মাছ খাব পাৰিব। তো আপোনালোকৰ ইচ্ছাৰ কথা, ইয়াত কোনো পইচা কথা নাই। তো গাইছ এয়া চাওক দেখিছে ছাতিটো মাছ। তাৰপিছত ইফালে ধৰি আছে। তো ইফালে পলিথিন ফুল হৈ গ'ল। এইটো পলিথিনত প্ৰায় 2 কেজিমান হৈ গৈছে। কি ক'ব তামাম মাছে মাছ গাইছ। চাওক মাছ মাৰি হৈ গৈছে। মানে ইমান মাছ কি কৰিম আৰু ইয়াতকৈ আগতে আৰু মাছ হৈছে বাৰু। ইয়াত মানে কি বস্তু আপুনি মাছ খাই লাগি যাব মানে আপোনাৰ ইচ্ছা হ'লেই হ'ল আৰু মানে আপুনি যি মাছ খায় ডাঙৰ মাছ খাওঁ বুলি ক'লে ডাঙৰ মাছ, সৰু মাছ খাওঁ বুলি ক'লে সৰু মাছ খাব মানে আপোনাৰ ইচ্ছাহে কথা হ'ল।
টকা পইচাৰ কোনো কথা নাই। তো আপুনি ৰাতি খাওঁ দিনত খাওঁ মানে যেতিয়া ইচ্ছা তেতিয়া খাব পাৰে। পূৰা মাছেই মাছ ইয়াত গোটেই। তো এতিয়াতো পানী বাঢ়িছে, এতিয়া আৰু বেছি হৈছে আৰু। তো এয়া গাইজ চাওক। তো গাইজ এতিয়া সময় আহি গৈছে ভিডিঅ'টি সমাপ্তি কৰা। তো গাইজ আজিলৈ ইমানেই আছিলে ভিডিঅ'টি। তো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই।